নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰীয়ে আকৌ এবাৰ ভাল খবৰ পাবলৈ গৈ আছে। সম্প্ৰতি চৰকাৰে মৰ্গে বানজ বৃদ্ধি কৰিছে। অতি সোনকালে অষ্টম দৰমহা আয়োগ আহি আছে। অৱশ্যে এতিয়ালৈকে চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই। এই ঘোষণা কৰা হোৱা নাই যদিও আনুষংগিক ঘোষণা অতি সোনকালে কৰিব পাৰে চৰকাৰে। এই সময়ত সকলো চৰকাৰী কৰ্মচাৰীয়ে অষ্টম পে কমিশ্যনৰ দাবী জনাইছে। কাৰণ যদি অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰা হয় তেন্তে সকলো চৰকাৰী কৰ্মচাৰীৰ দৰমহাত বৃহৎ বৃদ্ধি হ'ব। বৰ্তমান সকলো চৰকাৰী কৰ্মচাৰীয়ে ষষ্ঠম দৰমহা আয়োগৰ অধীনত দৰমহা লৈ আছে। এতিয়ালৈকে কেৱল ষষ্ঠম দৰমহা আয়োগহে কাৰ্যকৰী কৰা হৈছে, কিন্তু আৰম্ভ হৈছে অষ্টম দৰমহা আয়োগৰ আলোচনা। শীঘ্ৰেই অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব লাগে বুলি ছ'চিয়েল মিডিয়াত চৰকাৰক দাবী জনাইছে। 2024 চনত ভাৰতৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু নিৰ্বাচনৰ পিছত নতুন পে কমিশ্যন গঠন কৰিব পৰা যাব বুলি চৰ্চা চলিছে। এতিয়ালৈকে চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই, কিন্তু বিভিন্ন প্ৰান্তত দাবী উত্থাপন হৈছে যে অহা বছৰ সাধাৰণ নিৰ্বাচনৰ পিছত নতুনকৈ পে কমিশ্যন গঠন কৰা হ'ব আৰু তাৰ জৰিয়তে সকলো চৰকাৰী কৰ্মচাৰীক দৰমহা দিব লাগে। অতি সোনকালে এই ঘোষণা সংশ্লিষ্ট চৰকাৰে কৰিব পাৰে, কাৰণ নিৰ্বাচনৰ পূৰ্বে যদি ঘোষণা কৰা হয় তেন্তে বৰ্তমানৰ চৰকাৰখনে যথেষ্ট লাভৱান হ'ব। কিন্তু এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই যে এতিয়া ঘোষণা কৰা হ'ব নে নহ'ব। যদি অহা বছৰ সাধাৰণ নিৰ্বাচনৰ পিছত চৰকাৰে নতুন পে কমিশ্যন ঘোষণা কৰে তেন্তে 2026 চনৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰিব পৰা যাব। কাৰণ ঘোষণা কৰাৰ লগে লগে সকলো চৰকাৰী কৰ্মচাৰীয়ে ধন লাভ কৰিব নোৱাৰে। এই ক্ষেত্ৰত কিছু সময় লাগে কাৰ্যকৰী হ'বলৈ। পে কমিশ্যনৰ ড্ৰাফ্ট হ'ব, ফাইনেল ড্ৰাফ্ট হ'ব, তাৰপিছত ফিক্সেশ্যন হ'ব, তাৰপিছতহে দৰমহা মুকলি হ'ব। বৰ্তমান সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল অষ্টম দৰমহা আয়োগ গঠন হ'ব নে নহ'ব। কাৰণ চৰকাৰে কেইবছৰমান আগতে সংসদত উল্লেখ কৰিছিল যে বৰ্তমানৰ পৰিস্থিতিত তেনে কোনো প্ৰস্তাৱ নাই। লোকসভাত এই কথা অস্বীকাৰ কৰে বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে। অৱশ্যে সূত্ৰৰ ওপৰত বিশ্বাস কৰিব লগা হ'লে সময় আহিলে পে কমিশ্যন গঠন কৰা হ'ব। কিন্তু এতিয়া চৰকাৰে দৰমহা বৃদ্ধি নতুন পৰিসৰৰ কথা বিবেচনা কৰিবলৈ সময় পাইছে। ইয়াৰ পথ বিচাৰি পোৱা গৈছে। অতি সোনকালে ই নতুন ধৰণে গঠন হ'ব আৰু বিশেষজ্ঞসকলৰ মতে 2024 বৰ্ষটোৱে উপযুক্ত সময় হ'ব যেতিয়া চৰকাৰে পে কমিশ্যন গঠনৰ কথা ভাবিব পাৰে। যদি অষ্টম দৰমহা আয়োগ গঠন নহয় তেন্তে সপ্তম দৰমহা আয়োগ নিজেই পৰিৱৰ্তন কৰা হ'ব আৰু সেই অনুসৰি সকলো চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হ'ব। শ্ৰদ্ধা আৰু মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত ইমানেই আছিলে। যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'টি লাইক কৰি দিব, আনলৈ শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰি জনাব। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটিত আপোনালোকে কাইণ্ডলি মোৰ চেনেলটি ফ'ল' কৰি দিব নাইবা ছাবস্ক্ৰাইব কৰিব। চোৱাজুৰি আহিছোঁ, লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্ডি। বাই বাই। জয় আই অসম, জয় হিন্দ।